আজি গাইছ কাম নাই সেইকাৰণে ভাবিলোঁ বৰশীকে ববা যাওঁ। সেইকাৰণে চকৰ পৰাই বৰশী ৰছী কিনি আনিলোঁ। এতিয়া সেইখিনি ইয়াত লগাম আৰু যোগাৰখিনি কৰি লওঁ। বৰশীটো গাঁঠি ল'লোঁ ৰছীত। এতিয়া লাগে এডাল মোক বাঁহ। এতিয়া গাইছ কটাৰীখন লৈছোঁ। এতিয়া মোক লাগে এডাল বাঁহ, বিজালি বাঁহ। এই সৰু চাই বাঁহ এডাল কাটো গাইছ। কাটি লৈ আজি বৰশী ববা যাই আছোঁ। চাই লওঁ ৰ'ব, কাটি লওঁ। আৰু ইফালে চাই লওক মোৰ বৰশী চেপ ৰেডি। এতিয়া মিছন মাছ মাৰা আৰু যাই আছোঁ আজি মাছ মাৰিবাক লাগি। মাছ মাৰাৰ আগতে লাগিল এতিয়া বল্লো বাহা মোৰ লগকেইটাক ফোন কৰি লওঁ, বল্লো বাহা পাৰবে। আৰু গাইছ লগকেইটা কি জংঘলৰ মাজত লৈছে দেখছি না, কি বস্তিৰ মাজত ইফালে মহ আছে দেখছো। আৰু ইয়াতে এনে গেছি ৰ'ব, আগত মই ইয়াতে ৰখি আছোঁ। কি জংঘল দেখছি না ইয়াতে বল্লো বাহা। এই মিছনত গেছি একদম বল্লো বাহা পাৰবে। এমাজন জংঘলত গেছি বল্লো বিচৰি। গাইছ বৰাক ববা লাগব আজি। সিয়ানা ক'ত সোমাই গেছি ইমান বস্তিৰ মাজত। মই পাৰত আছোঁ দেখ, মই যোৱা নাই। মই ৰাস্তাত থিয়া দি আছোঁ ইফালে। আৰু গাইছ বিচৰি অৱশেষত পাই গ'লোঁ এখন বল্লো বাহা। আৰু এতিয়ালৈকে আমাৰ মিছন ছাকচেছ হৈ আছে। পিছত গম নাপাওঁ মাছ পাওঁ নে নাপাওঁ সেইটো নাজানো। এতিয়া এখন পাৰি লওঁ ৰ'ব। আৰু পাৰি লৈ এখন লৈ আহিলোঁ। এতিয়া যাম মাছ মাৰাৰ কাৰণে। ইফালে আৰু ভিডিঅ' নকৰোঁ কাৰণ মোবাইল নিব নোৱাৰোঁ।